নমস্কাৰ বন্ধুসকল ওয়েলকাম টু ভুয়াস কিচেন এন্ড ব্লগ আৰু আমি আজি কোন ধৰণৰ ৰেচিপি তেনেকৈ মই প্ৰস্তুত কৰা নাই আৰু যেহেতু আজি সানডে বহু দিনৰ বিৰতিৰ মূৰত আমি আজি দুইজনে একেলগে বাহিৰলৈ যাব লৈছো যেহেতু আনলক 4 অকমান ৰিলেক্স কৰি দিয়া গৈছে সো আমি আজি ক'ত যাওঁ তো আহক লেটস গো আমি এতিয়া মাস্ক লগাই ওলাই আহিছোঁ তো এতিয়া আমি ক'লৈকে যাওঁ তাতে মই ক'ত দেখুৱাই আছোঁ আমাৰ গন্তব্য স্থানটো আমি ক'ত যাম এতিয়া Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. এইখন হৈছে আপোনাৰ পামহি পাইকাৰী বজাৰখন আজি বন্ধ বজাৰ 20 টকা পোৱা 80 টকা কিলো কেৰেলা বদাম সব বন্ধুসকল আমি এতিয়া মইনা খুৰুং পালো মইনা খুৰুং আমি এতিয়া দীপৰ বিল ফালে গৈ আছো আমাৰ যোনটো ওয়াইল্ড লাইফ ফৰ বাৰ্ড স্যাংচুৱেৰী বুলি কোৱা হয় সো তাৰ মাজতে বজাৰ এখন পাইছিলো আমাৰ পাছফালে আছে বজাৰ আৰু ঢেৰ বজাৰ আছে ইয়াতে সো এখেতসকলৰ লগত পইচা খুচুৰা নাই সো আমি ৰিটাৰ্ণ বেক অহাৰ সময়ত আমি তেতিয়া আমি ল'ম চাহক লেটস গো টু দীপৰ বিল এইটো হৈছে আমাৰ এমেজনৰ ওৱেৰহাউছ গুৱাহাটীত থকা যোনটো পামহি ফালে আছে সো বন্ধুসকল আমি এতিয়া দীপৰ বিল পাবলৈ হৈছোঁ বেছি দূৰ নাই আৰু পামগৈ আৰু যেহেতু গুৱাহাটীত থকা লোকসকলে সকলোৱে গম পায় যে সানডে হওক বা উইকেণ্ডত তেখেতৰ ফেমিলিৰ লগত আৰু ফ্ৰেণ্ডছৰ লগত দীপৰ বিল আহে সো আমিও আজি আহিলোঁ সো গৈ পোৱা নাই আৰু অকণমান টাইম লাগিব ধৰক আৰু 5-10 মিনিটমান লাগিব সো তাতে গৈ মই আপোনালোকক বাকীখিনি জনাম ফ্ৰেণ্ডছ আহি পালোঁ আমি দীপৰ বিল যোনটো আমাৰ এতিয়া বাৰ্ড চেংচুৱেৰী বুলি চৰকাৰে ডিজিগনেশ্যন কৰিছে দীপৰ বিল গটছ ইজ নেম ইন দ্য ইয়েৰ 2002 ইন দ্য মান্থ অফ নৱেম্বৰ আৰু যোনটো এইটো ফ্ৰেছ ৱাটাৰ লেক হয় আৰু যোনটো ব্ৰহ্মপুত্ৰৰ চাউথ পৰ্চনটো যোনখিনি হয় চাউথ পৰ্চনৰ পৰা এই দীপৰ বিল ফৰ্মেশ্যন হোৱা আৰু এটা ষ্টাডিয়ে ৰিভিল কৰিছে যে দীপৰ বিল গিভছ directly or indirectly its natural resources to 1,200 families of this region. So definitely a good one. So sobe sabo hai dipor bil etu সময়ত আপোনালোকে আহিব আৰু আমিও আহিছো আজি সানডে বুলি উইকেণ্ডত ফ্ৰেণ্ডছ ফেমিলি আৰু লগৰবোৰৰ লগত সবে আহি ভাল পায় আপোনালোকে আহি ডেফিনেটলি ভাল পাব আমি অকণ নেচাৰেল ৰিচোৰ্চটো অকণ এনজয় কৰোঁ সো লেটস চিল আউট খুবেই ভাল লাগিলে মনটোও ভাল লাগিলে কাৰণ মনটো সদায় অকণমান বাহিৰলৈ জাৰ্ণি কৰিলে সদায় মানুহৰ মনটো ফ্ৰেছ হয় সো মোৰো মনটো ফ্ৰেছ লাগিলে আমাৰ এওঁ মনটো কি মই গম পোৱা নাই এতিয়ালৈকে ভাল লাগিলে কিমান আপোনালোকে 10 to 5 এই অফিচত সোমাই আৰু কাম কৰি থাকিব আৰু নিজকে মনটো ভাল লগাবৰ কাৰণে সদায় বাহিৰতো আহিব লাগে আৰু আজি বহুত দিনৰ মূৰত তামোল খালোঁ অসমীয়া তামোল খাই বিৰাটে ভাল লাগিলে এওঁ খোৱা নাই পিছে ময়ে খালোঁ সো এতিয়া আমি কি কৰিম আজি ঘৰত ভাত নাখাওঁ আজি ভুয়াস কিচেনৰ একো ৰেচিপি নাখাওঁ মই আজি বাহিৰতে খাম ক'ৰবাত গৈ সো লেটছ গো আৰু ভাল ধাবা এখন চাওঁ ক'ত পাওঁ সো লেটছ গো আমি কৈছোঁ আপোনাৰ এইটো হেমলতৰ ধাবা আপোনাৰ এইটো গোটানগৰৰ ওচৰতে হয় ৰেডিচনটোৰ একেবাৰে অপজিটত হয় মোৰ আজি প্ৰায় এইটো 7 to 8 years ধৰি মোৰ ফেভৰেট ধাবা হয় এইখন ইয়াত তড়কা বহুত ভাল পোৱা যায় সো উইল গো ফৰ তড়কা তন্দুৰী ৰুটি এণ্ড চিম্পল আৰু গ্ৰীণ চালাড টোটেলি হাইজিন মেইনটেইন কৰি আছে মেনু ডিছপ'জেবল মেনু পানী বটল উইথ ডিছপ'জেবল ৱাটাৰ গ্লাছেছ খাব পৰাকৈ সো এতিয়া খাম তেতিয়া ভিডিঅ' আমাক খোৱা হৈ গ'ল সো আমি কি খালোঁ আপোনালোকক দেখুৱাবলৈ পাহৰি থাকিলোঁ মানে ইমান দিন পিছত বাহিৰত খাইছোঁ মানে একদম মানে খোৱাতে ফ'কাছ আছিলোঁ তাৰমানে সো এতিয়া খাই বৈ টোপনি ধৰিছে বিৰাট সো ইয়াতেতো ধাবাটোতো খোৱা ঠাই নাই সো দুইজনে আমি ঘৰত যাম সো ঘৰত লগ পাম আপোনালোকক
চ' বৰ্তমান আমি ঘৰ আহি পালোহি চ' বন্ধুসকল আজি মই আপোনালোকক য'ত গৈছিলোঁ তাইৰ অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ যদিহে আপোনালোকে মোৰ এই শ্বৰ্ট ট্ৰিপ টু দীপৰ বিল এই ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে কাইণ্ডলি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ওচৰত থকা নটিফিকেশ্যন বেলটো ক্লিক কৰিব নাপাহৰিব থেংক ইউ ফৰ ৱাচিং ভূঞাছ কিচেন এণ্ড ব্লগ থেংক ইউ ছ' মাছ